তই এইবোৰ কি ঘৰ হাৰিছ হা? কি ঘৰ হাৰিছ? মাৰ ঘৰত এইবোৰকে শিকি আহিলি। কাম এটা ভালকৈ কৰিব নাজান। চুক কাণ মাৰি ঘৰটোও তই হাৰিব নাজাননে? হ'ব মা, সেইটো কথাটো আপুনি ভালকৈও ক'ব পাৰে। ঐ, ভাত সোনকালে বনা। আজি মোৰ মাজনী আহিব। মাজনী আহি সোনকালে ভাত খাবলৈ পাব লাগিব আকৌ। হ'ব মা, মই ভাতটো বাৰু সোনকালেই বনাইছোঁ। মা, মই আজি মা ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। যামনে বাৰু? একদম যাব নোৱাৰ। মই আজি কোৱা নাই জানো আজি মোৰ মাজনী আহিব বুলি? আৰু ৰাতি কোনে ভাত পানী বনাব হা? আজি হাতৰ চোৱা নহয়, কাপোৰকেইটা ধুলোঁ। বোৱাৰীজনী যিহে কাপোৰকেইটাও ধুই নিদিয়ে অ' মোক। কোনেনো ফোন কৰিলে? অ' মাজনী দেখোন। অ' মাজনী ক। হা? কেলে? এই মই তই আহিবি বুলি বৰ আশা কৰি আছিলোঁ অ' আইজনী। হ'ব দে আৰু তেতিয়াহ'লে। নাই নাই নাই, আজিৰ পৰা মই বোৱাৰীক কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ। মোৰ ছোৱালীক যেনেকৈ আহিবলৈ নাই দিয়া, তাইৰ মনটো বেয়া লাগিছে। মই বোৱাৰীক নিদিওঁ বুলি ক'লোঁ, তাইৰোতো মনটো বেয়া লাগিছে। মই আজিৰ পৰা মোৰ বোৱাৰীক মোৰ নিজৰ ছোৱালীৰ দৰে মৰম কৰিম।